আমাৰ আছামিছত আপোনালোকক আকৌ স্বাগতম। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব, লগতে সাবস্ক্ৰাইব আৰু বেলৰ বাটনটো ক্লিক কৰিবলৈ নাপাহৰিব। যদিহে আপোনালোক ইউটিউবাৰ হয় তেনেহ'লে ভিডিঅ'টো আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। সাবস্ক্ৰাইবাৰ কম থকা ইউটিউবাৰেই হওক বা সাবস্ক্ৰাইবাৰ বেছি থকা ইউটিউবাৰেই হওক, নিজৰ সাবস্ক্ৰাইবাৰ কিমান হৈছে নিশ্চয় আপোনালোকে YT ষ্টুডিঅ'ত চাই থাকে। কিছুমানৰ 2-3টা চেনেল থাকে, লগতে কিছুমানে বেলেগৰ সাবস্ক্ৰাইবাৰ কাউণ্টটো চাই থাকিব বিচাৰে। গতিকে সেইসকলৰ কাৰণে এই ভিডিঅ'টো চোৱাটো অতি জৰুৰী। আজিৰ ভিডিঅ'টোত মই যি এপছৰ কথা কৈ আছোঁ সেই এপছৰ জৰিয়তে আপোনালোকে সেই সকলোখিনি কাম নিজৰ মোবাইলৰ ডিসপ্লেতে চাই থাকিব পাৰিব আৰু ই দেখাটো ধুনীয়া। তাৰ কাৰণে প্ৰথমতে আপোনালোকে প্লে ষ্টৰৰ পৰা ৰিয়েল টাইম সাবস্ক্ৰাইবাৰ কাউণ্ট এই এপছটো ডাউনলোড কৰিব লাগিব। এপছটো ডাউনলোড হোৱাৰ পিছত যেতিয়া আপোনালোকে মেনু বাৰত ক্লিক কৰি থাকিব তেতিয়া আপোনালোকে এটা অপশ্যন দেখা পাব। সেই অপশ্যনটো হ'ল উইথ গেজেটৰ, তাতে আপোনালোকে ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত তলত আপোনালোকে দেখা পাব সাবস্ক্ৰাইবাৰ কাউণ্ট, তাতে ক্লিক কৰক। ক্লিক কৰি পেলাই ইয়াত লিখা আছে ক্ৰিয়েট এ উইজেট, তাতে আপোনালোকে সাৰ্চ কৰক আপোনালোকে কোনটো চেনেলৰ সাবস্ক্ৰাইবাৰখিনি আপোনালোকে চাব বিচাৰে। মই নিজৰ দেখাব পাৰিলোঁ হয়, কিন্তু মোৰ সাবস্ক্ৰাইবাৰ হিডেন কৰি ৰখা আছে, গতিকে মই বেলেগত দেখাই আছোঁ। আমাৰ অসমৰ পপুলাৰ ইউটিউবাৰ ডিম্পু বৰুৱাৰ মই সাবস্ক্ৰাইবাৰ কাউণ্টখিনি দেখাই আছোঁ। তাত ক্লিক কৰিলোঁ, ক্লিক কৰাৰ লগে লগে আহি গ'ল। তাৰ লগতে মই আৰু এটা চেনেলটো দেখাব বিচাৰি আছোঁ। আকৌ সেম প্ৰচিজাৰ উইথ গেজেটত যাওক, তাত গৈ পেলাই আপোনালোকে আকৌ ক্লিক কৰক। তাৰপিছত আপোনালোকে সাৰ্চ বটন দেখা পাব। সাৰ্চ বটনত আপোনালোকে কাৰ ইউটিউব চেনেলটো চাব বিচাৰে তাত ক্লিক কৰিলে হ'ল। মই টেকনিকেল গুৰুজী লিখিলোঁ, দুটা এলাইনমেণ্ট কৰিলোঁ আৰু অকণমান বহলাই দিছোঁ। ঠিক এনেদৰে আপোনালোকে নিজৰটোও কৰিব পাৰে বা বেলেগৰটোও কৰিব পাৰে আৰু মোবাইলত এনেকৈ ৰাখিব পাৰে যাতে নেট অন হোৱাৰ লগে লগে এইখিনিয়ে ডিসপ্লে কাম কৰিবলৈ ধৰে আৰু ইউজ কৰিলে ভাল পাব আৰু ডিসপ্লেটো দেখাটো সুন্দৰ হয়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আপোনালোকে ইয়াৰ পৰা সাবস্ক্ৰাইব কৰি ল'ব পাৰে।